গাইজ কিমাননো আৰু ঘৰত থাকিম, সেইকাৰণে অলপ বাহিৰৰ হাৱা খাম বুলি ওলাই গৈছো ৰ'ব। আৰু এইফালে চাওকচোন নাজাৰাটো মানে ইমান বেছি ধুনীয়া। আৰু নাজাৰাটো চাই চাই আহি থাকোতে পাই গলো টোল গেট। আৰু টোল গেটত মানে একদম বৰিং লাগে আৰু টোল গেটত যেতিয়া জাম হয় না। আৰু সেইখিনি সময়তে মই গান মাৰি আছিলো মোৰ পাতি হাঁহৰ নিচিনা মাতটোৰে। পিছে মোৰ এই গানটো শুনাব পাৰিলো হয় আপোনালোকক, কিন্তু কপিৰাইট লাগি যাব বুলি নুশুনালো। আৰু এতিয়া আহি পাই গলো আমি বৰপেটা। আৰু বৰপেটা আহি পাই মানে কাপোৰৰ দোকানত সোমাই গলো। এইফালে মানে ইমান ধুনীয়া ধুনীয়া শাৰী কালেকশ্যন আছে, মানে কি ক'ম। মোৰ এইখন শাৰী খুব বেছি ভাল লাগিছে, কিন্তু গান্ধীৰ অভাৱতহে কিনিব পৰা নাই। পিছে গান্ধীৰ অভাৱ হৈছে বুলি পকেটে বুজে, পেটেটো নুবুজে। সেইটো কাৰণে আহি গলো কুঁহিয়াৰৰ ৰস খাবলৈ। আৰু বাচ্ছাবিলাকো মানে বহুতবাৰ কৈ আছে, তো সেইটো কাৰণে কুঁহিয়াৰৰ ৰস ইহঁতক খুৱাই দিওঁ। আৰু গৰমো বহুত বেছি দিছিল। আৰু ইহঁতে টিকলু মিকলুকেইটা হাই হেল্ল দি আছে, কিন্তু কুঁহিয়াৰৰ ৰস ইহঁতক খুৱাইছো। মই নাখাওঁ, মই মানে একদম বেয়া পাওঁ কুঁহিয়াৰৰ ৰস। আৰু সেইটো কাৰণে মানে মই গলো ফুচকা খাবলৈ। ফুচকা খাব আহি গৈছো, আৰু মোৰ লগতে মই এই ননদজনীক চাবচোন কিমান ডাঙৰ কৰি দিব। মানে আমি গোটেইকেইটা একে বাহৰ কাকে, মানে ফাষ্ট ফুড দেখিলে আমি কোনেও ৰ'ব নোৱাৰো, গোটেইকেইটা ৰাক্ষ একে, মইতো আৰু বেছি। তাৰপিছতে ফুচকা টুচকা খাই মানে গাড়ীত উঠিলো। আৰু গাড়ীত উঠি এতিয়া যাই আছো, যিহেতুকে ঘৰটো অলপ ভিতৰুৱা হয়। আৰু ইয়াৰ ৰাস্তাবিলাক চাওকচোন ইমান বেছি ধুনীয়া। আৰু এতিয়া আহি গলো একদম গাঁৱলীয়া পৰিৱেশ। মই ইমান বেছি ভাল পাওঁ, মানে কি ক'ম। আৰু আহি এতিয়া পাই গলো এতিয়া আমাৰ কিউটি। মানে এতিয়া আহি পালো আৰু ঠাণ্ডা চাণ্ডা খালো। আৰু এইফালে চাওক মোক গালত হালধি দি থৈ দিছে, মানে ইহঁতৰ নিয়ম গালত হালধি দিব লাগে। কিন্তু আমি যিহেতুকে বহুত দেৰি কৰি আহিছো, সেইকাৰণে নিয়ম চিয়ম পোৱা নাই। এতিয়া আমি আচল কথাত আহি যাওঁ। এয়া মানে এইটো হৈছে মোৰ জা, এওঁৰ হৈছে অন্নপ্ৰসন। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। চৰি এওঁৰ হৈছে সাতমহীয়া কৰ্ম। আমি ইয়াক মানে সাতমহীয়া কৰ্ম বুলি কওঁ। আৰু বহুতে মানে ইয়াক জেউৰাখানা বুলিও কয়। পিছে তাইক মোৰ ইমান ধুনীয়া লাগিছে, ইমান ভাল লাগিছে, মানে সেইকাৰণে কৈছো তুমি অলপ ঘূৰি দিয়াচোন, তোমাক মানে ভালদৰে ভিডিঅ' কেপচাৰ কৰো আৰু মোৰ মানে ভিউৱাৰ্ছ সকলকো দেখাও। আচলতে তাই মোক অলপ লাজ কৰিছে, যিহেতুকে মই সম্বন্ধতো ডাঙৰ আৰু বয়সতো ডাঙৰ, সেইটো কাৰণে। আৰু এতিয়া তাইক চাওকচোন ইমান বেছি ভাল লাগিছে ন। এইফালে মই মানে অলপ ভিডিঅ' কৰি ৰাখিছিলো। আৰু এই বুলি নহয়, ইয়াৰ যোনটো ডাঙৰ জায়েক আছে, মানে অলপ আগতে যি দেখালো চৰপত দি আছিল, সেইজনেও মোত কৰি বহুত সৰু, টিকলু ছোৱালী এইবিলাক। এতিয়া আহি গলো পেট পূজা কৰিবলৈ। আৰু পেট পূজা কৰিম মানে কি, কালাৰটো চবজি কিন্তু বহুত ধুনীয়া হৈছে, কিন্তু ওপৰত তিৰপল আছিল কাৰণে মানে কালাৰ বিলাক ভাল দেখা যোৱা নাই। আৰু এতিয়া ভাত তাত খাই ললো। আৰু ভাত তাত খাই মানে এইফালে আমি টাটা বাই বাই দি ওলাই গলো সিহঁতৰ ঘৰৰ পৰা। আৰু এতিয়া আবেলি হৈ গৈছে চাওকচোন। আহি মানে পালো বৰপেটা। আৰু বৰপেটাত মানে এঘৰ আলহী আছে, সিহঁতৰ ঘৰতো সোমাম। কোন আলহী মানে আপোনালোকক ডাইৰেক্ট কৈ দিওঁ, যিহেতু কেইদিনমান আগতে মই বিয়াৰ ভিডিঅ' দিছিলো, সেই ছোৱালীজনীৰ ঘৰত আহিছো। ইমান বেছি ভাল ব্যৱহাৰ, মানে বহুত বেছি ভাল লাগিছে ইহঁতৰ ঘৰত আহি। বহুত মানে ভাল মানুহ, আৰু বহুত মানে ফ্ৰী টাইপ, আৰু ভাল লাগিছে আহি। পিছে আপোনালোকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায় নিশ্চয় জনাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্টৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু সিহঁতৰ ঘৰতে আহি মানে একদম বহুত ভাল লাগিল, ফূৰ্তি চুৰ্তি কৰিলো। আৰু এতিয়া ঘৰমুৱা হলো, এতিয়া মানে ৰাতি হৈ গল। আজিলৈ আহিছো, টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।